So hi guys, so আজি আমি ৰিভিউ কৰিবলৈ গৈ আছোঁ স্কেম 2003 ভলিউম 2ৰ ওপৰত। চ' কেইদিনমান মই ৰিভিউ কৰিছিলোঁ স্কেম 2003 ভলিউম 1ৰ ওপৰত, আৰু আপোনালোকে গম পায় সেইটো মাত্ৰ 5টা এপিছড ৰিলিজ কৰা হৈছিলে, আৰু বৰ্তমান তাৰ নেক্সট 5টা এপিছড ৰিলিজ কৰি দিছে। আৰু মই চাই পেলাই গম পাই গ'লোঁ যে সিহঁতে প্ৰথম 5টা এপিছডে কিহৰ কাৰণে ৰিলিজ কৰিছিলে আৰু 5টা এপিছড কিহৰ কাৰণে পিছলৈ থৈ দিলে। কাৰণ 5টা এপিছডেই প্ৰথম ভাল আছিলে, বাকী 5টা এপিছড ইমান এটা ভাল নহয়। মানে এনেকুৱা লাগে জোৰ জবস্তি টানিবলৈ চেষ্টা কৰা হৈছে, আৰু প্ৰথম 5টা এপিছড মানে বেলেগ এটা থ্ৰিল জমি থাকে, যোনটো থ্ৰিল মানে ছেকেণ্ড 5টা এপিছড মই নাপালোঁ, অলপমান মিচিং হৈ গ'ল। আৰু ভালেই হৈছে অভাৰঅল, কিন্তু ছেকেণ্ডটোত বহুত মানে লাইটলি দেখুওৱা হৈছে যে সি কেনেকৈ ফাঁচিলে, কেনেকৈ কি হ'ল, সেইখিনিৰ ওপৰতে গোটেইখিনি ছেকেণ্ডটো আছে। আৰু গোটেইখিনি মানে পলিটিচিয়ানে ভৰ্তি হৈ আছে, মানে এইটো পলিটিক্সৰ, এইটো পলিটিচিয়ান কিবা কিবি, তাৰপিছত ইফালে পুলিচৰ কিবা কিবি, ইফালে চব কেছতে মানে গোটেইখিনি মানে ছেকেণ্ডটো ভৰ্তি হৈ আছে। কিন্তু প্ৰথমটোত সেনেকুৱা নাছিলে, প্ৰথমটোত তাৰ ওপৰতো দেখুওৱা হৈছিলে গোটেইখিনি কাহানী, আৰু ছেকেণ্ডত সি জেলত যায় কিবা কিবি হয় সেইবোৰ ওপৰতে দেখায়, আৰু বহুত ষ্ট্ৰেছ কৰি দিয়া যেন লাগিছে, কিন্তু সিমানখিনি ষ্ট্ৰেছ কৰিব লগা দৰকাৰ নাছিলে। গতিকে আপুনি যদি চাই তে অভাৰঅল ভালেই পাব, চাই পেলাই বেয়া নাপায়। কিন্তু সেইটোৱে মোৰ পইণ্ট অফ ভিউত প্ৰথমখন বেছি ভাল হৈছিলে, ছেকেণ্ডখনো ইমান এটা মানে খাছ নালাগিলে। ভাল লাগিছে, ঠিকে আছে মানে, কিন্তু যদি প্ৰথমখনৰ লগত কম্পেয়াৰ কৰা যায় তেতিয়াহ'লে ইমান এটা ভাল নহয়। যদি অভাৰঅল মই কওঁ, প্ৰথমখনত মই ৰেটিং দিম ধৰক না 6.7 মান এনেকৈ ৰেটিং দিব পৰা যায়, কিন্তু ছেকেণ্ডখনত মই অকল 2 বা 3 দিম, মানে ইমান এটা খাছ নহয়। কিন্তু সেইটোৱে, গতিকে আপোনালোকে চাইছেনে নাই কমেণ্টত ক'ব, আৰু যদি নাই চোৱা তেতিয়া চাই লওক। আপোনালোকে একদম বেয়াটো নালাগে, আপোনালোকৰ চাই পেলাই ভালেই পাব, কিন্তু সেইটোৱে প্ৰথমখনৰ লগত কম্পেয়াৰ কৰিব গ'লে ইমান এটা ভাল নহ'লে গৈ পেলাই। গতিকে যদি চাইছে তো ভাল, যদি নাই চোৱা তেও ভাল, চাই ল'ব। অ'কে, কমেণ্টত ক'ব।